ধৰি লোৱা মই তোমাৰ জিএফ। ধৰি ললো, এতিয়া কি কোৱা কোৱাচোন। চুপ রে বাবা, তুই চুপ রে। হেৰি নহয়, মানুহটোৰ বিয়া পাতি ইমানেই টেনচন হ'ল, RPM মাল এক কটাৰ লৈ আহিল, আহি পিনে পাথাৰবাৰীৰ মাজত কিববৰীয়া কৰি বহি ল'ল, বহি লৈ মাংস আছে লগতে, কোনটো তাৰ RPM মালৰ বটলত কি ওলাল খোলাৰ লগে লগে ৰুটি ওলাল, চাওকচোন চাওক। বাকী ইয়াৰ কথাটো বাদে দিয়ক, ই হ'ল ল'ৰা মানুহ। হে দোস্ত, আপোনালোকে এই ছোৱালীজনীৰ এটা কথা মন কৰিছেনে? এই ছোৱালীবিলাকৰ কাৰণে আমি জিন্সৰ লং পেণ্ট পিন্ধিব নোৱাৰা হৈছোঁ। কিহৰ কাৰণে জানানে? এদিনকে 1000 ফাৰা থাকিব, এদিনকে ফুল থাকিব। 300 টকাৰ লং পেণ্টটো 700 টকা 800 টকা দি সিনকে লৈ আহিব। তাৰ কাৰণে আমি লং পেণ্ট পিন্ধিব নোৱাৰা হৈছোঁ। চব ছোৱালীকে কোৱা নাই দেই, চব ছোৱালীয়ে গাত পাতি নলাব দেই। চুপ রে বাবা, তুই চুপ রে। এনেকুৱা ফাটা চিৰা কাপোৰ মোৰ বহুত আছে, তোমাক যদি লাগে হোৱাটছএপত মই এতিয়াই দি পঠাব পাৰোঁ। আৰু পেণ্ট যে পিন্ধিব ন, একদি নাই এখন ভৰি, আৰু একদি এখন ভৰি ফুল। লাহে পাদা ফালি যাব, আৰু তোৰ লগৰজনে উৰাই যাব ক'তবা। বন্ধ। এই লাহে পাদাচোন, লাহে পাদা। তোমাক কৈছোঁ খেৰেদি সপা দিব লাগিব নেকি হা? ধৰি লোৱা মই তোমাৰ জিএফ। এই পাথাৰবাৰীৰ মাজত মই কি ধৰোঁ এতিয়া? এটা বস্তু বিচাৰি আহিছোঁ। ধৰি ললো, এতিয়া কি কোৱা কোৱাচোন। তুমি মোক মৰমত কি বুলি মাতিবা? কমেণ্ট কৰিবা। তোমাক মই মৰমত কি বুলি মাতিম? ৰবা। এনেকে কলি হ'বনে? না ইয়াত কৰি অকমান ভাল কৰি ক'ব লাগিব? ইয়াত কৰি যদি অকমান আৰু ভাল কৰি ক'ব লাগে, আৰু ভাল কৰি ক'ব জানো? আমাৰ মাক মানে জোৱাই লাগিছিলে, তো জোৱাই পাবলেতো বহুত দিগদাৰ ন। হয়, জুৱে পাবলৈ বহুত দিগদাৰ। কোনটো আমাৰ গাঁৱত বহুত কেইটা জোৱাই হ'বলৈ খুজি আছে। তুমি বা কি কোৱা এতিয়া? আপুনি মানে মোৰ ৰিলছটো চাই যদি জোৱাই হওঁ বুলি ভাবিছে কমেণ্ট কৰিবচোন। মানে মায়ে জোৱাই বিচাৰি ফুৰিছে, তো বিচাৰি পোৱা নাই। জোৱাই বিচাৰি পোৱা নাই? আমাৰ গাঁৱত বহুত কেইটা ল'ৰা আছিলে, ভাঙা মঙলবাৰৰ দিনা বিয়া হৈ গ'ল। এদিন আগতে যদি কলি হয়তেন। উঠিয়ে মাৰ পৰা গালি খাইছো। হেৰি নহয়, কেলে গালি খাইছা? একবাৰ কৈ দিলি ভাল আছিল, আমি তেতিয়া বুজি পালো হৈ। কৈছে বোলে ল'ৰা ছোৱালী প্ৰেমত চেমত পৰিছে নেকি, পঢ়া শুনাত ধান্দা নাইকিয়া হৈছে, ঘৰৰ কামৰ প্ৰতি ধান্দা নাইকিয়া হৈছে। মাক কোনে ক'ব তাই যে কওক যে কোনেও ভালেই নাপায় বুলি, লাজ পাম নকওঁ বুলি। এতিয়া মায়ে কৈছে বেলেগৰ ঘৰ চৰ পাইছে যদি যাগে যা আৰু। তো মোৰতো বেলেগৰ ঘৰ চৰ নাই পোৱা। তুমি যদি ৰিলছটো চাই মোক নিওঁ বুলি ভাবিছা, লৈ যোৱা না প্লিজ। হেৰি নহয়, আমাৰ ককাই কোনটো এটা বিয়া পাতা নাই, তাৰ লগত যদি আহিবলৈ খোজা তেন্তে এতিয়া আহিব পাৰা। তাইও বিয়া পাতা নাই, তুমিও বিয়া পাতা নাই। তোমাৰ মায়ে যদি ইমান প্ৰয়োজন জোৱাই, তেন্তে পাৰব জোৰা মিলি যাব। আমাৰ ককাইজনৰ ওপৰত কোনো ধৰণৰ একশ্যন নল'ব দেই। আমাৰ ককাইটোক একবাৰ চাই ল'বা নেকি? যদি পচন্দ হয় তেন্তে কমেণ্ট বক্সত জনালি হ'ল। একবাৰ চাই লোৱা আমাৰ ককাইটোৰ ফটো। মাক মানে জোৱাই লাগিছিলে, তো জোৱাই পাবলেতো বহুত দিগদাৰ ন। আজিকালি জোৱাই পাবলৈ কোনো ধৰণৰ দিগদাৰ নহয়। মইতো একজনৰ ফটো দিলোৱে, আৰু যদি লাগে ফটো তেন্তে আৰু দিবলৈ পাৰো।